আমাৰ বিহুটো এতিয়া ইনষ্টাগ্ৰামৰ ফিল্টাৰত চেপা খাই নাইকিয়া। নমস্কাৰ ৰাইজ, আজি আমি কথা পাতিম পৃথিৱীৰ আটাইতকৈ শান্তি ঠাই যিখন হৈছে আমাৰ অসম। আৰু যিখন অসমত বছৰেকত 3টাকৈ ঋতু আহে। এটা হৈছে গৰম, এটা হৈছে বানপানী আৰু এটা হৈছে বিহু। এতিয়া বানপানী আহিলে চৰকাৰক আমাৰ মানুহবিলাকে গালি দিয়ে, ৰিপৰ্টাৰবিলাকে ওলাই যায়, আমাৰ সাধাৰণ জনতাবিলাকেও গালি দিয়ে, সকলোৱে গালি দিয়ে। ভিডিঅ' ফেচবুক ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ সকলোৱে। কিন্তু বিহুৰ সময়ত সেই মানুহখিনিয়ে সেইখন চৰকাৰৰ ওচৰত গৈ পেলাই ক'ব আমাক চান্দা দিয়ক বুলি। সেইখনে হৈছে আমাৰ অসম। ভিডিঅ'টো মই কোনো বেয়া ধৰণত বনোৱা নাই, ভিডিঅ'টো মই কোনো বেয়া ভাবি কিনে বনোৱা নাই। ভিডিঅ'টো বনোৱা হৈছে এটা মানে আমাৰ অসমৰ আৰু আমিও আজব অসমো আজব তেনেকুৱা ধৰণৰ কথা আৰু। মেইন স্পেচিয়েল কথাটো হ'ল আজিকালি বিহু বোলা বস্তুটো এতিয়া বিহু কোনো এটা বিহু হৈ থকা নাই। এতিয়া ক'ব গ'লে এতিয়া আমাৰ অসমখনত বিহুটো কোনো এটা বিহু হৈ থকা নাই। বিহুটো হৈছে এটা সামাজিক প্ৰতীক বুলি কোৱা হয়। যেনেকে চোৱা, সাধাৰণ হিচাপত ক'ব গ'লে বিহু এতিয়া আগৰ দিনত বিহু আছিলে, কোনোবাই গৈ পেলাই ঢেঁকীত খুন্দি পিঠা বনাইছিলে, কোনোবাই গৰুক গা ধুৱাবলৈ গৈছিলে, কোনোবাই কিবা কৰিছিলে। আজিকালি টাউনৰ এৰিয়াবিলাকত কিছুমান মানে আমাৰ অসমীয়া বিদেশী পোৱালি বিলাক যেতিয়াৰ পৰা অহা হৈছে তেতিয়াৰ পৰা এইখন অসমখন মানে অকণ ৰাছিয়া কিবা কিবি টাইপৰ হৈ গৈছে। তাৰ ফলত মই ক'বলৈ যাওঁ আমাৰ অসমখনত এতিয়া বিহুটো কোনো এটা বিহু হৈ থকা নাই। বিহুটো হৈছে এটা যে কোনে কিমান দামী কাপোৰ পিন্ধিলে, কোনে কিমান দামী মুগাৰ ছেট কিনিলে, আৰু কোনে ইনষ্টাগ্ৰামত ৰিলছ বনাই ভাইৰেল হ'ল। আৰু এটা কথা, আমাৰ বিহুটো এতিয়া ইনষ্টাগ্ৰামৰ ফিল্টাৰত চেপা খাই নাইকিয়া হৈ গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল পালে চবে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাইড থকা বেল আইকনটো দবাই দিব।